যদিও বা ভাৰত পাকিস্তানৰ মাজত কোনো ৰাইভেলৰি নাই, কোনো কম্পিটিশ্যন নাই, তথাপিও ভাৰত পাকিস্তান যেতিয়া খেল আৰম্ভ হয় তেতিয়া মনত কিবা এটা বেলেগ এটা উৎকণ্ঠা, বেলেগ এটা উৎসাহ, বেলেগ এটা ভয়ে দেখা কৰি থাকে মনৰ মাজত মানে। চ' সেইটোৱে হৈছে ভাৰত পাকিস্তানৰ মাজত বেলেগ এটা খেল চোৱাৰ এটা বেলেগ এটা আমেজ। চ' আজি হ'ল 15 ফেব্ৰুৱাৰী। আজি আছে ভাৰত পাকিস্তানৰ মাজত T20 মেচৰ বেলেগ এখন মেচ, যিখন মেচক লৈ টিম ইণ্ডিয়া আৰু পাকিস্তানৰ ক্ৰিকেট প্ৰেমীসকলেই নহয়, সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ দৃষ্টি নিক্ষেপ হৈ থাকে। নমস্কাৰ বন্ধুসকল, কি খবৰ? মই চিন্ময় নতুন এটা ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নিজ দেশৰ ক্ৰিকেট টিমকতো সকলো দেশেই ছাপোৰ্ট কৰে, কিন্তু তাৰ উপৰিও বিশ্বৰ সকলো দেশে এখন খেলক লৈ উৎকণ্ঠাই বাট চাই থাকে, সেইখন হ'ল ভাৰত পাকিস্তানৰ মাজত খেলখন। আৰু T20 বিশ্বকাপৰ আজিৰ দিনটোত, অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ দিনটোত ভাৰত পাকিস্তানৰ মাজত কলম্বোত অনুষ্ঠিত হ'ব এখন হাই ভল্টেজ যুঁজ। ইতিমধ্যে দুয়োটা দলে সেই যুঁজখনলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ইতিমধ্যে। তাৰ উপৰিও আজি এই যুঁজখন বেলেগ এটা প্ৰত্যাহ্বান দিব দুয়োটা টিমে, কাৰণ কিয়নো এই যুঁজখন অকল ক্ৰিকেটতে সীমাবদ্ধ নাই, এই যুঁজখন বেলেগ এটা ক্ষেত্ৰতো সীমাবদ্ধ হৈ আছে। চ' সেইকাৰণে আজি বিশ্বৰ সকলো ক্ৰিকেট প্ৰেমী দৃষ্টি নিক্ষেপ থাকিব এই মেচখনৰ ওপৰত। সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ পৰা আৰম্ভ হ'বলগীয়া কলম্বোত অনুষ্ঠিত হ'বলগীয়া এই মেচখনত অকণমান যদি খেলিমেলি সৃষ্টি কৰিব পাৰে, সেয়া হ'ল বৰষুণে অকণমান বতৰে খেলিমেলি সৃষ্টি কৰিব পাৰে, কিন্তু সেয়া সম্ভাৱনা খুব কম, প্ৰায় 30% 20% মান আছে সম্ভাৱনা। আশা কৰোঁ খেলখন ধুনীয়াকৈ হৈ যাওক আৰু পুনৰবাৰ ভাৰতে পাকিস্তানক লাজত পেলাওক, অৰ্থাৎ গুহাৰণ দিয়ক। চ' ইতিমধ্যেতো সেইটোৱে হৈ আছে, প্ৰতিবাৰে হৈ আছে যে ভাৰতৰ মাজত ল'ৰাটোৰ লগত খেলিবলৈ আহে, যিটো আপোনাৰ কুকুৰে ভুকে যে হাতীৰ লগত, তেনেকৈ ভুকি কৰি আহে, এইবাৰ আমি জিকিম, এইবাৰ আমাৰ ওচৰত প্ৰিমিয়াম বলাৰ আছে, আমুক আছে তামুক আছে, তো আহে। সকলোতো ৰিজাল্ট গম পায়, হয় জিকিছিলে। 2020 চনৰ আগৰ কথা বেলেগ আছিলে, 2021 চনৰ পৰা আমাৰ লগত জিকাটো বহুত ডাঙৰ কথা। কাৰণ কিয়নো আপোনালোকে বিশেষকৈ পাকিস্তানসকলক কৈছোঁ, আপোনালোকে নিজেই চাওক, আপোনালোকৰ পাকিস্তানৰ যিখিনি বেটছমেন, আমাৰ বেটছমেন, ষ্ট্ৰাইক ৰেট চাওক। এইটো নহয় কোনোবা দিন নাহাৰিব টিম ইণ্ডিয়া, হয় কেতিয়াবা হাৰিব পাৰে, যেতিয়া আমাৰ বহুত বেয়া দিন পৰিব তেতিয়াহে টিম ইণ্ডিয়া হোৱাৰ চান্স আছে। কিন্তু তাৰ নহ'লে তোমালোকে পাকিস্তানে কিন্তু ইণ্ডিয়াক হৰুৱাবলৈ বহুত কষ্ট কৰিব লাগিব, প্ৰত্যেকটো ডিপাৰ্টমেণ্টত বহুত কষ্ট কৰিব লাগিব। সেয়াই হওক বেটিঙেই হওক, সেয়াই বলিঙেই হওক, সেয়াই ফিল্ডিঙেই হওক। টিম ইণ্ডিয়া বৰ্তমান সময়ত অকণমান যদি উইক আছে, সেইটো হ'ল স্পিন ডিপাৰ্টমেণ্টত। তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি আছে স্পিন ডিপাৰ্টমেণ্টত বেটিং কৰাৰ। সেই ডিপাৰ্টমেণ্ট যদি তেওঁলোকে অকণমান উন্নত কৰিব পাৰে, মিডল অৰ্ডাৰটো অকণমান যদি তেওঁলোকে উন্নত কৰিব পাৰে, মই ভাবোঁ টিম ইণ্ডিয়াক হৰুৱাবলৈ বহুত শক্তিৰ প্ৰয়োজন হ'ব। সেয়া লাগিলে যিকোনো দেশেই নহওক কিয়, সেয়া লাগিলে অষ্ট্ৰেলিয়াই নহওক, সেয়া লাগিলে চাউথ আফ্ৰিকাই নহওক, সেয়া লাগিলে ইংলেণ্ডেই নহওক কিয়, বহুত কষ্ট কৰিব লাগিব টিম ইণ্ডিয়াক হৰুৱাবলৈ হ'লে। তেনে ক্ষেত্ৰত আজি খেলখন পুনৰবাৰ পাকিস্তানক যে এজ এ বেটা পুনৰবাৰ তেওঁলোকে নিজেই চিনাকি দিব। সমগ্ৰ বিশ্বই জানে যে বাপ কোন হতা হে, বেটা কোন হতা হে, কিন্তু পুনৰবাৰ তেওঁলোকে নিজেই পৰিচয় দিব, চাওক আমি হ'লোঁ এইখন দেশৰ সন্তান। তেওঁলোকে নিজেই পুনৰবাৰ চিনাকি দিবলৈ সাজু হৈ গৈছে, সেইকাৰণে তেওঁলোকৰ ইমান ফুটনি হৈ গৈছে। আৰু মই এটা কথা কওঁ আপোনালোকক, এই চাহেবজাদা ফাৰহান নে কি 2টা নে 3টা 6 মাৰি পেলাই যদি এটা ডকুমেণ্টেই বনাবলৈ হয়, এজন বেটছমেন কিহৰ কাৰণে লাগে? 6-4 কোবোৱা মানেতো বেটছমেন হয়। যদি এজন বেটছমেন হৈ পেলাই 6-4 কোবোৱাৰ পিছত ডকুমেণ্টেই বনাওঁ, তেনেহ'লে তহঁতৰ পৰা বেলেগ কি আশা কৰিব পাৰি? মেচখনতো তহঁতি জয় হ'ব নোৱাৰ, তহঁতিতো ভাল প্ৰদৰ্শন আগবঢ়াব নোৱাৰ, তো তহঁতৰ যিজন প্লাষ্টিক কিং তেওঁতো প্ৰদৰ্শনেই আগবঢ়াব নোৱাৰে, তথাপিও তহঁতৰ কিহৰ ইমান ফুটনি মই বুজি নাপাওঁ। এজন বেটছমেনেতো 1-2টা 6 লগাব পাৰিবই, আৰু এইটো নহয় যে এজন ভাল বলাৰ মানে সি প্ৰত্যেকখন মেচত প্ৰত্যেকটো বল ভালকৈ দিব, এইটোতো নহয়, সিটো 2-এটা 6 খাবই। তাৰপিছত তহঁতি ডকুমেণ্টেই বনাই দিলি, কিন্তু এছিয়া কাপত 3খন মেচত 3খনতে হাৰিলি। তহঁতৰ নিচিনা টিম হয়তো পৃথিৱীত কোনো এটা ক্ৰিকেট দল আজিলৈকে জন্ম হোৱা, তহঁততকৈ জিম্বাৱে, কেনিয়া, ওমান বহুত যথেষ্ট ভাল। তহঁতৰ যিখিনি কাৰ্যকলাপ তাতকৈ বহুত মই ভাল। মই খেলক লৈ কোৱা নাই, কিন্তু তহঁতৰ কাৰ্যকলাপখিনি লৈ কথাটো কৈছোঁ, তহঁততকৈ বহুত ভাল। আৰু তহঁতৰ মিডিয়াখিনি মই বুজি নাপাওঁ, প্ৰত্যেকবাৰে পৰাজয় হয় টিম ইণ্ডিয়াৰ ওচৰত, প্ৰত্যেকবাৰেই পৰাজয় হয়। তাৰপিছত তেওঁলোকৰ ফুটনি, তাৰপিছত কথা কেতিয়াও তল নকৰে। আৰু এটা কথা, বিশ্বৰ কোনখন দেশ আছে যিখন দেশে এখন খেল খেলাৰ কাৰণে চৰ্ত ৰাখে যে বিপৰীত টিমটোৱে আমাৰ লগত হেণ্ডশ্বেক কৰিব লাগিব? তহঁতৰ নিশ্চয় ইমান তললৈ যাব পৰা টিম ক'ত আছে মই বুজি পোৱা নাই। আৰু 2 নম্বৰ কথা, তহঁতি বহুত মানে হেৰি কৰি আছ যে তহঁতৰ ওচৰত এজন বিশ্ব প্ৰসিদ্ধ বলাৰ আছে, যিটোৱে এই গৰুলে দলিয়াই যে এনেকৈ তাৰ নামটো কি আছে, কি তাৰিখ আছিলে, কি আছে, তাক অলপ সাৱধান হৈ আহিবি আজি মেচখনৰ কাৰণে। তাক পুনৰবাৰ তেওঁ কি খেলুৱৈ, সি কিমানৰ খেলুৱৈ, তাৰ ওচৰত কিমান টেলেণ্ট আছে, সেইটো দেখাব অভিষেক শৰ্মা, ঈশান কিষাণ। মনত ৰাখিবি এইটো ভিডিঅ' যদি তহঁতি চাওঁ, প্লিজ ছেভ কৰি থৈ দিয়ে।
আৰু পুনৰবাৰ দেখাই দিবি বেটা কোন বাপ কোন। ধন্যবাদ।